কিমান দাম বুলি কৈছে চক 200 বোলে বহুত ভাল বস্তু মানে এইটো 200 বোলা বিলিভ কৰিব নকৰিব দেই আপোনালোকে কিন্তু বস্তুটো ভাল মই চুই চাইছোঁ নিজে ধুনীয়া নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি মই বহু দিনৰ মূৰত মোৰ এজন বন্ধু আছে একদম মই আগতে আপোনালোকৰ মোৰ যিটো ফাৰ্ষ্ট ব্লগ মই তাত কৈছিলোঁ যে মোৰ লংগুটিয়া ইয়াৰ বুলি এই তেখেতৰ দোকানত মানে মই আজি পুৰা উপস্থিত হৈছোঁ পুৰা আপোনালোকে মোৰ পাছফালে এইবিলাক দেখিছে পুৰা দোকান ভৰ্তি মানে মাল বিৰাট ধুনীয়া ধুনীয়া আইটেম আছে আৰু আপোনালোকে এইবিলাক মই চাৰিওকাষে ঘূৰাই দিছোঁ চব এইবিলাক যোনফালে আপোনালোকে ঘূৰি চালেও চক এইবিলাক চব মাল হয় আজি মই আপোনালোকক মইতো এনেই আগতে আপোনালোকক বেগৰ কালেকশ্যনবিলাক মই দেখাই থাকোঁ কিন্তু আজি মই জোতা আৰু বহুত ধুনীয়া ধুনীয়া চেণ্ডেল লেডিজ এইবিলাক আপোনালোকে দেখিছে বেগছ বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইবিলাক সৰু ল'ৰাৰ কিবা কিবি দেখাইছোঁ চক এইবিলাক বহুত ধুনীয়া ধুনীয়া আছে এইটো হ'ল কিন্তু ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত এখেতৰ চিচিবৰগাঁও বুলি এডোখৰ জেগা আছে দেই সেই জেগাটুকুৰাত আছে ন এখেতৰ দোকানখন প্ৰপাৰ একদম টাউনত চিচিবৰগাঁও যিটো অঞ্চল প্ৰপাৰ একদম টাউনত মানে আপোনালোকে যদি এই বাছৰ পৰা নামিয়ে ডাইৰেক্ট আপুনি দোকানখনৰ নাম কি দোকান আছিলে মই মানে অলপ পাহৰিছোঁ তো গতিকে সুধি লৈছোঁ এইচ কে এণ্টাৰপ্ৰাইজ বুলি কয় মই অকণমান সুধি লৈছোঁ মানে এখেতক যিহেতু মই অলপ পাহৰিছোঁ মই বহু আগতে আহিছিলোঁ এখেতৰ ওচৰলৈ এতিয়া বহুদিন অহা নাই গতিকে আহি যিহেতু মই এখেতৰ দোকানত মই মানে আপোনালোকৰ কাৰণে ইয়াৰ ওচৰ পাজৰ যেনেকৈ চিচিবৰগাঁও গড়মৰা হাতোলা চুক যিমানখিনি মানুহে মানে আপোনালোকে যদি কোনোবাই চাইছে এই ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে এই দোকানখনলৈ আহিব বহুতে কয় মানে এখেতৰ দোকানখনৰ প্ৰাইচটো অকণমান বেছি বুলি কিন্তু মই আপোনালোকক কৈছোঁ যে প্ৰাইচটো বেছি নহয় মানুহবিলাকে ভুল বুজে ছেম বস্তু হয় কিন্তু এখেতৰ কোৱালিটিবিলাক বহুত ভাল মই বহুতখিনি বস্তু মই এতিয়া নিজে মই প্ৰায় 3-4টামান বস্তু মই নিজে লৈছোঁ আজি এখেতৰ তাৰপৰা বস্তুবিলাক মই আগতেও ইউজ কৰিছোঁ বহুত ধুনীয়া ধুনীয়া বস্তু কিন্তু আপোনালোকে সপোনতো নাভাবিব আৰু বহুত বস্তুত মই কিছুমান বস্তু দেখাইছোঁ চাওক আপোনালোকে মানুহে ভাবে ছেম বস্তু বহুত বস্তুত আপোনালোকে এই বস্তুটো নেদেখিব এইটো যিটো চিনটো দেখিছে এইটো আপোনালোকে যিবিলাক ভাল মালত কেতিয়াও এইটো নেপাব ভৱিষ্যতে আপোনালোকে চাবচোন আপোনালোকে যিবিলাক সস্তীয়া মাল সেইবিলাকত কিন্তু এই বস্তুটো কেতিয়াও নেপাব আৰু সদায় যিবোৰ ব্ৰেণ্ডেড আইটেম হয় সেইবিলাকতহে আপোনালোকে এইবিলাক বস্তু পাব এজন পিছফালে তেওঁ পূৰা কামত লাগি আছে তো এতিয়া মই আপোনালোকক মই দেখাম আজি মই তেখেতক কৈছোঁ যে কিছুমান আপোনাৰ ভাল কিছুমান কালেকশ্যনবোৰ আজি বোলো আপুনি অলপ দেখাওকচোন যাতে ওচৰ পাজৰ যিমানবিলাক মানুহ আছে এখেতৰ দোকানত আহিব আপোনালোকে আৰু আপোনালোকে মোৰ ভিডিঅ' চাই আহিব যদি যিমানখিনি মানুহে ইয়াত মোক চিনি পায় মোৰ যদি চেনেলটো আপোনালোকে চাইছে তেতিয়াহ'লে আহিব আহি কিনি অকণমান 10% 20% 30% এনেকুৱা আছে কিছুমান 50%লৈকেও ডিছকাউণ্ট আছে এখেতৰ বস্তু গতিকেলৈ আপোনালোকে আহি ইয়াত ধুনীয়াকৈ এতিয়া লাহেকৈ পূজা টাইম আহিব বহুত ধুনীয়া ধুনীয়া আইটেমবিলাক তেখেতৰ ওচৰলৈ আহে গতিকেলৈ মই এতিয়া আপোনালোকক গোটেই মালবিলাক এটা এটাকৈ মই দেখাবলৈ চেষ্টা কৰিম ইমান হেভি কিছুমান বস্তু আছে গতিকেলৈ আহকচোন তেতিয়াহ'লে তেওঁক দেখাবলৈ আমি কওঁ এতিয়া আপুনি অলপমান দেখাই দিয়কচোন বস্তুবিলাক এইবিলাক কিছুমান লিবাৰ্টি কিবা কিবি এনে বহুত ধুনীয়া ধুনীয়া এতিয়া তেখেতে এটা কৰি বস্তুবোৰ দেখাব প্ৰাইচবিলাক ক'ব আপোনালোকে কোনটো কি মইতো ইমান নাজানো কিন্তু তেওঁ এতিয়া মই নিজে দেখাব লাগিব এতিয়া এইটো চাওক এতিয়া আপোনালোকে এইটো হ'ল অৰিজিনেল বুলি কৈছে এইটো চাওক MRP এতিয়া এইটো কিমান আছে এইটো MRP আছে 1299 টকা এতিয়া ফ্ৰণ্ট কেমেৰা পৰা হোৱা পৰা আমাৰ কিন্তু অলপ অসুবিধা হৈছে যে কি ফ্ৰণ্ট কেমেৰা পৰা বনাই আছোঁ যে গতিকে প্ৰাইচটো অলপমান তাত উল্টা হৈছে কিন্তু ইয়াৰ দামটো আছে 1300 টকা এতিয়া এইবিলাক কিবা ডিছকাউণ্ট হ'বনে নহয় এতিয়া এখেতেহে জানিব কৈছে যে এইবিলাক ফিক্স প্ৰাইজৰ হয় বুলি তথাপিতো আহিলে মানে কিবা এটা কমাই দিম বুলি কৈছে এখেতে এইটো এটা কৈছে মজা ক্ৰক্স বুলি কৈছে বস্তুবোৰ কিন্তু বিৰাট হেভি হয় আপোনালোকে পইচালৈ চালেও নহ'ব তেনেকৈ বস্তু হয় কিছুমানত আপোনালোকে এইবোৰ 100 টকা 150 টকাটো পাব কিন্তু সেই বস্তুটো এইটো নহয় ক্ৰক্সৰ কোৱালিটি এখেতে এভেইলেবল পাব বুলি কৈছে এইবিলাকো হয় এইবিলাক চব ব্ৰেণ্ডেড এইটো এইবিলাকে চব আপোনালোকে এইবিলাক ধুনীয়া ধুনীয়া কভাৰত আহে এনেকুৱা বস্তু আহিব আপোনাৰ সব বক্সত আহিব বুলি কৈছে এখেতে 500 হয় এইটো বস্তুটো 500 বুলি কৈছে এতিয়া এইটো প্ৰাইচ কিমান কয় আপোনালোকে অলপ কমাব আৰু যিমান ক'লেও আপোনালোকে সেইটো প্ৰাইচ নিদিব কিন্তু মই কমাই দিম আপোনাক এইটো 500 হয় বুলি কৈছে অলপ কমাই দিব বুলি কৈছে এইবিলাক জেনুইন বস্তু হয় আৰু অলপ লেডিছৰ কিছুমান আইটেম দেখাওক না ধুনীয়া
ফাৰ্ষ্ট কপি জোতা আছে বুলি কৈছে ফাৰ্ষ্ট কপি কিছুমান জোতা আছে এইবিলাক এডিডাছৰ এইবিলাকো প্ৰাইচবোৰ ভাল এইবিলাকে চাওক এতিয়া বহুত ধুনীয়া ধুনীয়া এইবোৰ ফাৰ্ষ্ট কপি মাল এইটো চাওক আপুনি এডিডাছৰ হয় এইবিলাক আপোনালোকে কিমান ধুনীয়া বস্তু দেখিছে পূৰা ফ্লেক্সিবল হয় একদম বিৰাট মস্তি মানে চাওকচোন ফাৰ্ষ্ট কপি মাল এইবিলাকৰ প্ৰাইচ এতিয়া কিমান এইটো 1500 টকা এইটো 1500 টকা বুলি কৈছে যদি লগাই লাগে তেতিয়া অহাজনক মানে অলপ কিবা এটা কৰি মানে কমাই দিয়ে আৰু তেখেতে অলপ লেডিছৰ দেখাই দিয়ক কিছুমান বস্তু অঁ এইটো জেন্টছৰ জোতা দেখাই আছে দেই এইটোৰ নাম কি অঁ এব্ৰছ এইটোতো ব্ৰেণ্ডেড কোম্পানী হয় এইটো এব্ৰছ বুলি কৈছে এইটো চব দেখিবলৈ ধুনীয়া আছে কিন্তু চব এইটো দেখাইছোঁ আপোনালোকক এইটো খুব ধুনীয়া আৰু অলপ এইটো একুৱা লাইটৰ চব কিমান ধুনীয়া হয় একুৱা লাইটৰ চব ধুনীয়া লাগিছে একদম এইটো প্ৰাইচ কিমান হয় এইটো 1200 টকা বোলে এইটো কম চম নহয় নি এইটো কি এইবিলাক ফিক্স ৰেটৰ হয় মই কিবা এটা কৈ দিম ফিক্স ৰেটৰ হয় কিন্তু কিবা এটা তেখেতে কমাই দিব বুলি কৈছে হা তাৰপাছত আৰু অলপ লেডিছ আইটেম দেখাওক না সৰু ল'ৰা কিবা কিবি দেখাওক না লেডিছৰ ধুনীয়া ধুনীয়া আইটেমবোৰ দেখাওক অলপমান এইটো প্ৰাইচ কিমান এইটো 200 হয় অঁ এইটো ইমান দাম বুলি কৈছে চব 200 বোলে বহুত ভাল বস্তু মানে অঁ এইটো 200 বোলে বিলিভ কৰিব নকৰিব দেই আপোনালোকে কিন্তু বস্তুটো ভাল মই চুই চাইছোঁ নিজে ধুনীয়া আৰু সেইটোত কি বস্তু এতিয়াতো চব খুব ধুনীয়া এইবিলাক প্ৰাইচ কিমান এইটো প্ৰাইচ আছে আপোনাৰ 250 249 লিখাই আছে MRP কিবা অলপ কনচেশ্যন হ'ব আৰু ন 10% হ'ব বুলি কৈছে কনচেশ্যন মাত্ৰ কিন্তু আপোনালোকে আহিলে ঘূৰি নাযাব কিবা এটা মিলাই লৈ যাব ফিক্স প্ৰাইচৰ হয় কিন্তু কমাই দিব বুলি কৈছে অলপমান আৰু কিছুমান খুব ধুনীয়া ধুনীয়া বেগো আছে দেই মই দেখাইছোঁ চব কালেকশ্যনবিলাক এইবিলাকো চব কিমান ধুনীয়া কালেকশ্যন হয় এইবিলাকৰ প্ৰাইচ কিমান এইটো 500 হয় এইবিলাক চব 500 হয় আৰু অলপ চলপ কিবা কমিব আৰু জিপবিলাকো খুব ধুনীয়া আছে আৰু মই দেখাইছোঁ দেই দুটামান দেখাওকচোন আৰু মই দুটামান দেখাইছোঁ চব এতিয়া কিমান ধুনীয়া ইয়াৰ প্ৰাইচটো কিমান হয় এইটো 600 এইটো 600 বুলি কৈছে একো নাই বস্তুটো দেখিবলৈ ধুনীয়া মেটেৰিয়েলবিলাকো খুব ধুনীয়া 600টো বেছি নহয় এইটো 550 হয় এইটো 550 আহিব আপোনালোকে এখেতৰ ওচৰত খুব ধুনীয়াকৈ আপোনালোকে বস্তুবিলাক কিনি লৈ যাব পাৰিব আৰু কমেণ্টটো আছে বহুত আছে কিমান দেখাম ন আপোনাৰ ব্ৰাইডেল হয় 100 rupees এইবিলাক হৈছে 100 rupees অলপ খুলি কিনি দেখাবলৈ চেষ্টা কৰিছোঁ দেই আপোনালোকে এইবিলাকে চব 100 rupees এইবিলাক কিন্তু কম নহয় আৰু ন ফিক্স হয় এইবিলাক ফিক্স হয় 100 rupees খুব ধুনীয়া ধুনীয়া আইটেম আহে কিন্তু এতিয়া মই বৰ্তমান অৱস্থাত যিটো ভিডিঅ' বনাই আছোঁ এতিয়া অলপ বাৰিষা ছিজন হয় হোৱা হেতুকে মানে অকণমান ভাল ভাল কিছুমান মানে কালেকশ্যনবিলাক অলপ কম থাকে ন কিন্তু যেতিয়া আপোনাৰ এতিয়া অলপ প্ৰায় 2 মাহমানৰ ওচৰত যিটো পূজাৰ ছিজন আহিব তেতিয়া কিন্তু আপোনালোকে বহুত ধুনীয়া ধুনীয়া পাব আৰু মই পুনৰ আহিম আপোনালোকক এই দোকানখনত মই পুনৰ আপোনালোকক আকৌ নতুন নতুন কালেকশ্যনবিলাক দেখাবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু লেডিজ মাল বহুত আছে ধুনীয়া আপোনাৰ ব্ৰেণ্ডেড পাব এইবিলাক দেখাই দিয়াচোন তেতিয়াহ'লে কিন্তু অলপ লম্বা হৈ গৈছেতো ভিডিঅ'টো গতিকে মই হেৰি কৰিছোঁ আপোনাৰ বেৰী এইটো বেৰীৰ মাল বুলি কৈছে চব কিমান ভাল কোৱালিটিৰ হয় 999 বুলি কৈছে প্ৰাইচ বহুত ধুনীয়া ধুনীয়া আৰু আৰবিকো আছে এইবিলাক ব্ৰেণ্ডেড কোৱালিটি মোৰ লগত পাব ইয়াত বেলেগত যাওঁত নাপায় এইটো মানে এই এৰিয়াটোত আপোনালোকে এনেকুৱা ব্ৰেণ্ডেড আইটেম এখেতৰ লগতহে পাব বুলি কৈছে এই এৰিয়াটোত ইমান ব্ৰেণ্ডেড আইটেম আৰু পোৱা নাযাব চাওক এইটো আৰবিক এইটো চব জেনিউন হয় আপোনাৰ চলটো বহুত ভাল এইবিলাক লাষ্টিং হয় এইবিলাক 680 হয় 680 হয় এইবিলাক ভাল বস্তু মেটেৰিয়েলটো খুব ধুনীয়া দেখিছোঁ আপোনালোকে পইচাৰ কথাটো চিন্তা নকৰিব কিন্তু এটা বস্তুটো চাইজ অনুসৰি চাই ভাল লগা কাৰণেহে প্ৰাইচটো ডিপেণ্ড কৰে এইটো বস্তু বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ গতিকেলৈ সদায় আপুনি চাব দামী বস্তু এটা ল'লে পিন্ধিও কমফৰ্ট লাগে পিন্ধিবলৈ চেষ্টা কৰিব দাম দিব ভাল বস্তু নিব সদায় কিছু দিন যাব
আপুনি এতিয়া কি হয় আপোনালোকে সস্তা বস্তু এটা পালে দামটো সস্তা বুলি লৈ যায়, দুদিনৰ পাছতে ফাটি যায়। পাছত কি হয় দোকানীজনেও অলপমান বেয়া লাগে, আহি আপোনালোকে কয় যে এই তই কি বস্তু দিলি যে দুদিনতে ফাটি থাকিলে। কিন্তু আপুনি এইটো নাভাবে যে মই বস্তুটো 100 টকা দিহে নিছোঁ, গতিকে সেই বস্তুটো দিন কিমান যাব। কিন্তু আপুনি যদি 600-700 টকা দি নিয়ে তেতিয়াহ'লে সেই বস্তুটোৰ দামটো যথেষ্ট হ'ব আৰু ভাল লাগিব। গতিকে ইমানেই আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব।